tiny fluff balls, colorful fluff balls, but then beloved students. I am actually quite grateful that father and the school authority decided to make me a part of this celebration. It's the 21st annual sports day celebration, and the theme is quite relevant, celebrating the symphony of love. Before coming to the stage, I asked Father Narjari the demographic composition of the students of the school. Then Father told me that majority of the students come from Boro community. Then the next largest chunk of students are from Rasbongsi community, and then some from T tribes, and the rest are all mixed up. Okay, so from now onwards, I will be majorly addressing the parents of the students, and now I will be addressing the parents majorly in Assamese, so that whatever I want to convey, they can grasp my message. তো মই এতিয়া বিশেষকৈ আমাৰ পেৰেণ্টছসকলক মই এড্ৰেছ কৰিব বিচাৰিছোঁ। আজি স্কুল কৰ্তৃপক্ষই যিটো থিম ৰাখিছে, চিম্ফনি অফ লাভ। নাও চিম্ফনি বুলি ক'লে আমি কি বুজোঁ? যেতিয়া বহুত ধৰণৰ ইনষ্ট্ৰুমেণ্টছ আমি একেলগে ইন ৰিদম বজাওঁ, এটা ধুনীয়া মেলডি এটা আমি পাওঁ। এই চিম্ফনিটো ছাকচেছফুল হ'বৰ কাৰণে, এই চিম্ফনিটো মেলডিয়াছ হ'বৰ কাৰণে প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্টৰ এটা নিৰ্দিষ্ট ৰোল থাকে। এতিয়া এই চিম্ফনিটো যদি আমি ছ'চাইটিত এপ্লাই কৰোঁ, দ্য চিম্ফনি অফ লাভ যিটো ইয়াত আজি আমাৰ থিম ৰখা হৈছে, তেতিয়া কি হয় যে লাভ ইজ নট অনলি এবাউট ৰোমেন্স, লাভ ইজ অলছ' এবাউট কাইণ্ডনেছ, ইটছ অলছ' এবাউট কম্পেশ্যন, ইটছ অলছ' এবাউট পেচেন্স। তো আমাৰ ছ'চাইটিত এই চিম্ফনিটো, এই হাৰমনিটো কণ্টিনিউ হৈ থাকিবৰ কাৰণে ইজনৰ সিজনৰ প্ৰতি আমি কাইণ্ড হ'ব লাগিব, কম্পেশ্যনেট হ'ব লাগিব, পেচেণ্ট হ'ব লাগিব। ছ'চাইটিত বহুত ধৰণৰ ডিফাৰেঞ্চেছ থাকে, বাট দিছ ডিফাৰেঞ্চেছ ইটছেল্ফ হেল্প ইন ক্ৰিয়েটিং দি হাৰমনি, হেল্প ইন ক্ৰিয়েটিং দি মেলোডি, হেল্প ইন ক্ৰিয়েটিং দি চিম্ফনি। যেতিয়া আমি ডিফাৰেঞ্চেছ পাওঁ ইন দ্য ছ'চাইটি, এই হাৰমনি, এই মেলডিটো কণ্টিনিউ কৰিবলৈ আমাৰ ৰেছপনচিবিলিটিটো হৈছে টু এক্ট ৰেছপনচিবলি। এতিয়া মই কিয় ক'লোঁ যে দিছ থিম ইজ পাৰ্টিকুলাৰলি ৰেলিভেণ্ট ইন দিছ টাইম ইজ, আমি সকলোৱে জানো ৰিচেণ্টলি কিছুমান এণ্টি ছ'চিয়েল এলিমেণ্টছ আৰ ট্ৰাইং টু গেট ভেৰি এক্টিভ, স্পেচিয়েলি ইন ছ'চিয়েল মিডিয়া। সেইকাৰণে মই আজি এই অপৰচুনিটিটো ল'ব বিচাৰিছোঁ, আমাৰ এষ্টিমড পেৰেণ্টছসকলক এইটো মই এৱেৰ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ এই চিম্ফনি অফ লাভটো কণ্টিনিউ কৰাত স্পেচিয়েলি এনেকুৱা সময়ত এটা বহুত ডাঙৰ ৰোল আছে। যেতিয়াই আমি ছ'চিয়েল মিডিয়াত কিছুমান এণ্টি ছ'চিয়েল এলিমেণ্টছ পাওঁ, ফৰ এক্সাম্পল এনেকুৱা কিছুমান ডিষ্টাৰ্বিং ৰিলছ পাওঁ যিটোৱে বেলেগ বেলেগ কমিউনিটিৰ মাজত ক্লেছ কৰাব বিচাৰিছে, এনেকুৱা ধৰণৰ যদি কিবা অডিঅ' ৰেকৰ্ডিং পাওঁ, কিবা ফটো পাওঁ যিটোৱে ইনচাইট কৰিব পাৰে কমিউনেল ভাইলেন্স বা ভাইলেন্স এমং আদাৰ এথনিক কমিউনিটিজ, আপোনালোকে যাতে এই চিম্ফনিটোত কণ্ট্ৰিবিউট কৰে, আপোনালোকে কি কৰিব, কাইণ্ডলি যিকোনো বস্তু ছ'চিয়েল মিডিয়াত পোৱাৰ আগতে অলপ ভাবিব যে এই বস্তুটো সঁচা হয় নে নহয়। ইভেন দ' সঁচা হয়, এনেকুৱা নিগেটিভ বস্তু শ্বেয়াৰ কৰিবলগীয়া হয় নে নহয়। কাৰেণ্টলি এনেকুৱা ধৰণৰ এণ্টি ছ'চিয়েল এলিমেণ্টছে ডিষ্টাৰ্বেঞ্চ আনিবলৈ বহুত ট্ৰাই কৰি আছে। দেয়াৰফৰ আই ৰিকুৱেষ্ট আৱাৰ বিলাভেড পেৰেণ্টছ,
If you all happen to come across anything of this sort, please remember that in order for the symphony of love to continue in our society, we all have to contribute in this melody. And how will we be contributing in this melody? By acting responsibly. And how will we be acting responsibility in this case? We will pause before sharing. We will use our logic if this is worthy of being shared, if this news is true, and also teach our children at home not to believe anything and everything that we happen to come across social media, and teach our kids, even if we come across someone speaking very negative about something, we'll teach them to be kind, we'll teach them to be compassionate, and we will teach them to be responsible social beings. I don't want to extend my speech any further. Once again, I would like to thank the authority of the school for having me here, and I would like to thank all the parents for patiently listening to what I had to say today. And I wish all the best to the teachers, to the parents, and to the children, that this particular celebration of annual day will be a grand success, and you will also be able to carry some knowledge that will extend beyond this annual day. Thank you so much, and wish you all a very, very good day ahead. Khulumbai.